welcome to my YouTube channel. আপোনালোক যোনে মোৰ ভিডিঅ' চাই আছে চবকে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আজি বিহু বুলি আগতেক ওলাই আছোঁ ৰ'ব গাইছ, মানে আজি জেঠিমাইক যাম, এই মামা হেঁতি যাম, মামা একেলগে দুই যাম বলকে গাইছ। শুক্লে নদী পাইছোঁ, এইটো শুক্লে নদী। বঢ়িয়া একদম বহুত পানী হৈছে নদীটোত গাইছ। এতিয়া এখন দলাং বঢ়িয়া বতাহ বলিছে, ভাল লাগছি মনটো একদম। কলি মাহ আহোঁতে বেছি পানী নাছিল গাইছ, এতিয়া বহুত পানী হৈ গৈছিল। চাই থাকক আপোনালোকে, দলংখন দীঘল আছে মস্ত। মাজে মাজে আহি ঘূৰিয়ে লাগে একদম, মনটো ভাল লাগি যায়। ভিতৰৰ ৰাস্তা দি সোমাই যাব লাগিল, এতিয়া বৰ বেয়া ৰাস্তাটো একদম নাই। একলে গাইছ কলৰ বাগান, কিবা মালভোগ কল দেখি ভাল লাগে আৰু বঢ়িয়া সৌন্দৰ্য প্ৰাকৃতিক গাইছ। বতাহ বলি আছো একদম, কি ক'ম আৰু একদম বঢ়িয়া লাগছি আৰু এতিয়া। তো গাইছ এই জেঠিমাইৰ ঘৰ আহি পালোঁ, এখন দলাং ইয়াতে এটা ডুং বৈ গৈছি। বাপৰে, এইটো ডুং কথা মনত পৰিলে কি ক'ম আৰু, পানী হৈছে ডুংটোত। ইয়াতে সৰুতে গাইছ নুমছিলোঁ, জেঠিমাইৰ ঘৰ এইটো এটা। এই কক গেলে মানুহগিলা এইটো আমাৰ সৰু জেঠিমাই, এইটো আকৌ আমাৰ ডাঙৰ জেঠিমাই। কি কৈছে কি কৈছে ভাত বাঢ়লিয়ে গা চালো দিয়া চাহ বনাম। ওইটো মন্দিৰটো নেকি, ভাল লাগছি, বঢ়িয়া লাগছি একদম। কি মা কৈছে ও মতাৰ বৰ এই মামাই লৈ আহিলে, ভাল লাগছি পাকঘৰটো, চিলিংখনো ভাল লাগছি। এইফালে খায়াল ন, খায়াল নচলে নেকি এতিয়া? এইগিলা কি পিঠা বনাইছে? লাৰু, এইটো কি হ'ল লাৰু? চুজিৰ নেকি পিঠা? আৰু মালপোৱা নেকি নেকি? এই কি পিঠা? এনেকুৱা কাপ আমাৰো আনছি, মস্ত বাতিৰ নিচিনা কাপ। এই লাৰু খাৱা নাছিলি? মস্ত আন দেখোন। দোজা একে চাহ খাই আছে। ডাঠ হয় হেৰিটো ভাল হৈছে তহঁতৰ, ডাঠ হয় হেৰিটো, খোৱা মাৰি থব নালাগে। এই বেৰাখনত ৰং দিবি, ইয়াতে মস্ত ঘৰটো গোটাই এইগিলাখান চিলিং টিলিং বঢ়িয়াকৈ লগাই পেলাই কেম্বা দেখা আছে বেৰখান দিয়াই। তন হৈ থকা নিচিনা আৰাম আছে। কিবা হেৰি গাত দি লগাইছা নেকি? হা গাত দি লগাইছা, ভাল লাগছি। তহঁতৰ আকৌ সেইটো কি গাটা, গাটাৰ নিচিনা কিবা এইটো, এইটো এটা কিবা গাটা এটা এটা আছে যি, এই হেলমেট আছে যি তাতে, কি হ'ল কি হেৰি কৰি দিছে নেকি বাহিৰ ফালে? এই খেত আৰু দি দে, মস্ত ডাঙৰ ডাঙৰ পৰ্দা সেই দিবি, এনেকৈ দিলে ভাল হ'ব। পানী দিব পৰা চিষ্টেম কৰি ডাঙৰ পৰ্দা। বামনীয়া শাক, এইটো বামনীয়া শাক, এইটো এটা মূৰত ওলিছে, এই বামনীয়া শাক। এইটো আমাৰ ভাজেনি বুঢ়ী, মুখখন দেখি দিয়া একবাৰ, লাজ কৰিছি। কি করছি ভাত বাচ্চা কি এগুলা মাংস গাছ আলু দিছে নাকি বঢ়িয়া
এটাতে কি বহিছে পতাল ইস ৰোহন গিলা কালে থৈছে নেকি ঘৰৰ ৰোহন নেকি হে খাবাক লাগি নাই দে বহ নেকি মামা খাই ভাত খাই খাবা অলপমান একেলগে খাওঁ হা কে খাবা ভাত আনিলি কিবা টোপনি লাগি আছে আন আঞ্জান নাই এইটো ফুৰবা আঞ্জা টেঙা আছে নে কাজি টেঙা দি অলপ আচাৰ আছে নে নাই হা কে মানুহ কে দস্তি অলপ ডুবি ডুবি ভাতছে আৰু আন টেঙা দিছোঁ নাক টুকুৰা জেঠিমাই আছে পোৱালে আছে না মূৰতো বেছি কাটি দিব লাগে গাইছ ভাত চাত খাই পেলাই অলপমান বাহিৰত ওলাই আহিলোঁ এতিয়া কাৰা হে এটা বস্তু চাওঁ ৰ'ব গাইছ দেখোন এতিয়া জেঠিমাটো ছাগাল এইকেইটা ক্ৰছ ছাগাল বৰ্ণশংকৰ ছাগলী খাহী ছাগাল কাণ লম্বা চাহ আছে পেট বচি নে নাই হা আকৌ অনা নাই ওইগুলা খা হা খা 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 বঢ়িয়া থৈ গৈছি বৰাম লাগা ছাগাল হৈ গৈছে এই ডংটো বঢ়িয়া লাগছি পুৰা চিলচিলা পানী ভূটান পাহাৰৰ পৰাই বহিছে গাইছ এই হাঁহ জেঠিমাহঁতৰ হাঁহ এতিয়া মোবাইলটো পৰি যায় বোলে ভয় লাগছি বালাৰ একদম দেখা হৈ গৈছে মাটি এটা ইণ্টাৰেষ্টিং বস্তু দেখি আছোঁ ৰ'ব গাইছ এইটো চাক চিনি পাইছে নেকি এইগিলা আমাৰ জেঠাই বনোৱাই এইটো নাঙাল হেৰিকে বনাইছে কি বঢ়িয়াকৈ গাইছ এডাল জুৱেলি আৰু এটা দেখি আছোঁ ৰ'ব এইটো আচাল হৰিণীৰ মাথা আন পায় এই হৰিণীয়ে যি আছে তাৰে মাথা আন পায় এইটো হেৰি গাছো মূৰেদি বনাইছে গাইছ কি বঢ়িয়া ৰং চং দিছি ধৰিবই নোৱাৰি আৰু এনে বুঢ়া তামোল দিছে নেকি এ নাই যাওঁ হ'ব যাওঁ যাব লাগে এতিয়া যাওঁ দে এ যাওঁ দে আপি দে 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 যাওঁ দে জেঠিমাই জেঠিমাই যাওঁ দে 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 তো গাইছ যাই থাকোঁ আৰু এই মস্ত কলিমূলকে বঢ়িয়া নাছি এই মস্ত পোকা লগা বতাহ চালা এতিয়া যাই থাকোঁ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ আৰু বাকী লাইক শ্বেয়াৰ কমেণ্টখিনি কৰি থৈ দিব বাকী বাই বাই